আজি মই কেইটামান চাকৰি খবৰ লৈ আনিছোঁ আৰু সেই চাকৰি কেইটা ক'ত এপ্লাই কৰিব লাগিব, কেনেদৰে এপ্লাই কৰিব লাগিব, অনলাইন নে অফলাইন কৰিব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব, নহ'লে স্কিপ কৰি চালে পাছত আকৌ বুজি নাপালোঁ বুলি ক'লে বেয়া লাগিব। কাৰণ সকলোবিলাক যেতিয়া স্কিপ কৰি দিবা তোমালোকে গুৰুত্বপূৰ্ণ তথ্যখিনি হয়তো নাপাব পাৰা। গতিকে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব আৰু সম্পূৰ্ণকৈ বুজি ল'ব যে ক'ত কেনেকৈ চাকৰি ওলাইছে আৰু কি কি কৰিব লাগিব। গতিকে বলক ভিডিঅ'টো মাজলৈ সোমাই যাওঁ। প্ৰথমটো পোষ্ট হৈছে নেম অফ দি পোষ্ট ITBP কনষ্টেবল জেনেৰেল ডিউটি অনলাইন ফৰ্ম 2021 পোষ্ট ডেট 6/7/2021 তাৰিখে আহিছিলে পোষ্টটো। টোটেল ভেকেঞ্চি ওলাইছে 65টা, বহুতকেইটা ভেকেঞ্চি ওলাইছে, 65টা ভেকেঞ্চি ওলাইছে বুলি কৈছে। ব্ৰিফ ইনফৰমেশ্যন ইনটু টিবেটিয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চ ITBP হেজ পাব্লিছ এ নটিফিকেশ্যন ফৰ দি ৰিক্ৰুইটমেণ্ট অফ কনষ্টেবল জেনেৰেল ডিউটি ইন গ্ৰুপ C ভেকেঞ্চি অন temporary basis. Those candidates who are interested in the vacancy detail and complete all eligibility criteria can read the notification and apply online. Into Tibetan Border Police Force ITBP Constable General Duty ভেকেঞ্চি 2021। গতিকে এইখিনি উলিয়াই আছে কি কৈছে ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চ ITBP ফালৰ পৰা আহিছে 65টা নটিফিকেশ্যন। প্ৰথমতে জানি আহোঁ এপ্লিকেশ্যন ফিজ কেনেকৈ। জেনেৰেলখিনিয়ে লাগিব, জেনেৰেল UR OBC EWS ইহঁতে 100 টকা দিব লাগিব মাত্ৰ। আৰু ফৰ SC ST ওমেন কেণ্ডিডেট নীল, SC ST আৰু মহিলাসকলে কোনো পইচা দিব নালাগে ইয়াৰ বাবদ। পে'মেণ্ট মোড অনলাইন থক ITBP ৱেবছাইট, ITBP ৱেবছাইটত আপোনালোকে 100 টকাটো অনলাইন যোগে পঠাব লাগিব। ইম্পৰ্টেণ্ট ডেটখিনি আমি চাওঁ। ষ্টাৰ্টিং ডেট অনলাইন এপ্লাই অনলাইন হ'ব, অনলাইন আৰম্ভ হৈ যাব বুলি কৈছে 5/7/2021 চনৰ 1টা বজাৰ পৰা আৰু শেষ হ'ব 2/9/2021 চনত। এজ লিমিট দিয়া আছে 2/9/2021 লৈকে আছে। মিনিমাম এজ লিমিট 18 বছৰ হ'ব লাগিব, অতি কমেও 18 বছৰ আৰু অতি বেছি 23 বছৰ হ'ব লাগিব বুলি কৈছে। এজ ৰিলেশ্যন ইজ এডমিচিবল এজ পাৰ ৰুলছ। এলিজিবিলিটি হাই মানে ওখ কিমান হ'ব লাগিব বুলি কৈছে। জেনেৰেলখিনিৰ কাৰণে 170 চেণ্টিমিটাৰ লাগিব আৰু জেনেৰেল মহিলাসকলৰ বাবে 157 চেণ্টিমিটাৰ হ'লেও হ'ব। আৰু ফৰ মেল এনি 162.5 চেণ্টিমিটাৰ আৰু ফৰ ফিমেল 152.5 চেণ্টিমিটাৰ। ফৰ মেল ST লাগিব 162.5 cm, ফৰ ফিমেল 150 চেণ্টিমিটাৰ। ফৰ মেল ST এনি 160 cm, ফৰ ফিমেল 147.5 চেণ্টিমিটাৰ। কেছ ফৰ মেল অনলি। ফৰ মেল জেনেৰেলখিনিৰ কাৰণে আকৌ কি লাগিছে 80 চেণ্টিমিটাৰ আৰু ফৰ মেল এনি 70 চেণ্টিমিটাৰ। ফৰ মেল ST 76 চেণ্টিমিটাৰ, ফৰ মেল ST এনি 76 চেণ্টিমিটাৰ। কোৱালিফিকেশ্যন কি লাগিব লাগিছে। কেণ্ডিডেট শুড প্ৰচেছ মেট্ৰিকুলেশ্যন ভেকেঞ্চিত মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব, মেট্ৰিক পাছ কৰিব লাগিব। ভেকেঞ্চি ডিটেইলছ পোষ্ট নেম টোটেল কনষ্টেবল জেনেৰেল ডিউটি 65। ইণ্টাৰেষ্ট কেণ্ডিডেট কেন ৰিড দ্য ফুল নটিফিকেশ্যন বিফৰ এপ্লাই অনলাইন। ইম্পৰ্টেণ্ট লিংকছ আপোনালোকৰ লিংকছ দি দিয়া হ'ব। আৰু এইখিনি আছিলে কি গতিকে গম পোৱা হ'ল ITBP ফালৰ পৰা 65টা পোষ্ট ওলাইছে, য'ত পুৰুষ আৰু মহিলা দুয়োৰে তাত অনলাইন এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে এপ্লাই কৰি দিয়ক। ইয়াৰ পাছতে নেম অফ দি পোষ্ট আহিছে ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে ইনস্পেক্টৰ টেক্স এছিষ্টেণ্ট আৰু MTS তিনিটা আহিছে অনলাইন ফৰ্ম 2021। পোষ্ট ডেট 8/7/2021। টোটেল ভেকেঞ্চি ওলাইছে 155টা। ব্ৰিফ ইনফৰমেশ্যন ইনকম টেক্স ডিপাৰ্টমেণ্ট মুম্বাই ৰিজন হেজ গিভেন এ নটিফিকেশ্যন ফৰ দি ৰিক্ৰুইটমেণ্ট অফ ইনস্পেক্টৰ টেক্স এছিষ্টেণ্ট আৰু মাল্টি টকিং ষ্টাফ ভেকেঞ্চিজ থক স্পৰ্ট কোৱাৰ্টাৰ 2021. Those candidates who are interested in the vacancy details and complete all eligibility criteria can read the notification and apply online. ইয়াৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে মুম্বাই ৰিজনৰ নটিফিকেশ্যন ওলাইছে যে চাকৰি ইনস্পেক্টৰ টেক্স এছিষ্টেণ্ট আৰু মাল্টি টকিং ষ্টাফ ভেকেঞ্চি ওলাইছে। মুঠতে 155টা চাকৰি ওলাইছে। গতিকে আপোনালোকে অনলাইন কৰিব পাৰে। ইয়াৰ বাবে ইম্পৰ্টেণ্ট ডেটখিনি হ'ল লাষ্ট ডেট আছে 25/8/2021 শেষ হ'ব বুলি কৈছে। এজ লিমিটো আছে
ইনস্পেক্টৰৰ কাৰণে 18 বছৰ 30 বছৰ ধাৰ্য কৰা হৈছে, টেক্স এছিষ্টেণ্টৰ কাৰণে 18 পৰা 27 বছৰ ধৰি ধাৰ্য কৰা হৈছে, আৰু MTSৰ কাৰণে 18 পৰা 25 বছৰ বয়স ধাৰ্য কৰা হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ফৰ ইনস্পেক্টৰৰ কাৰণে বিচাৰিছে এ বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অফ ইকুইভেলেণ্ট। ফৰ টেক্স এছিষ্টেণ্টৰ কাৰণে বিচাৰিছে বেচেলৰ ডিগ্ৰী এণ্ড ডাটা এণ্ট্ৰি স্পীডটো লাগে বুলি কৈছে 8000 K ডিপ্ৰেশ্যন পাৰ এঘণ্টাত 8000টা শব্দ লিখিব পৰা হ'ব লাগে বুলি কৈছে। আৰু ফৰ MTSৰ কাৰণে বিচাৰিছে মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বা বৰ্ড। তো আজি এই দুটাই আছিলে গুৰুত্বপূৰ্ণ চাকৰি খবৰ। এনেকৈ আগলৈ চাকৰি খবৰ পাই থাকিব, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আজিলৈ আহোঁ, ধন্যবাদ। জয় অসম।